আজি আমি চবেই কেম্পাছৰ মানুহে মিলি পেলাই খানা খাম আহকচোন ওপৰলৈ যাওঁ এয়াখন দেখিছেনে চিয়াৰখন ওপৰলৈ গৈ আছোঁ এয়া দিনৰ পৰা খৰি চৰি ৰেডি কৰি থৈ দিছোঁ আৰু এইখন মোৰ ফুলনি বাগিচা আপোনালোকে দেখিছেই নহয় আজি আমি তাতেই খানা খাম ৰাতিলৈ এয়া পাচলি চাচলি যোগাৰ কৰি থৈছোঁ আমি প্ৰথমতে চাহ একাপ খাই লৈছোঁ এই আলু চালুখিনি সব কাটি মেলি সকলোৱে যোগাৰ কৰি ল'লোঁ মই চুমি ইহঁতে লাগি আছে মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব এইখিনি পনীৰৰ চব্জি এতিয়া হৈয়ে যাব চুমিয়ে বনাই আছে পনীৰৰ তৰকাৰীখিনি মাংস চাংস গোটেইখিনি ৰেডি কৰি লৈছোঁ বনাবৰ কাৰণে আমি আজি কেম্পাছৰ মানুহ সকলোৱে একেলগে এসাঁজ খাম সকলোৱে মিলি খাবলৈ এসাঁজ খুবেই ভাল লাগে সেইকাৰণে আমিও ভাবিলোঁ আজি সকলোৱে মিলি এসাঁজ খাওঁচোন মই যে আপোনালোকক কৈছিলোঁ আমাৰ ওপৰৰ পাকঘৰটো তাতে আমি বনাইছোঁ জুইত বনোৱা খানা খাবলৈ ভালো লাগে মাংসখনো হৈ যাব আজি হাঁহৰ মাংস বনাইছোঁ সালাড মাছৰ তৰকাৰী পনীৰৰ তৰকাৰী মিঠাই দালি আৰু মিক্স ভেজিটেবল আপোনালোকে মোৰ চেনেলটো ভাল পাই যদি লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব আৰু আপোনালোকে মোৰ পৰা কেনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ বিচাৰে মোক কমেণ্টছত জনাবচোন এদিন চুমি মাক তেখেতেও কিবা কিবি কৰাত আমাক সহায় কৰি দিছে তেওঁলোকৰ ফেমিলিটো আমাৰ ঘৰত থাকে তাই মই মিলি ৰান্ধিছোঁ ও মুনু এফালে আহা দেব এফালে
এতিয়া দিবহঁতে ফেমিলিটোৱে খাই আছে। আকৌ ইয়াত এন্ধাৰ দেখি আপোনালোকে ধৰিব পৰা নাই, ইয়াত কাকু, মাইনা, দাদা জুই সেকি আছে। এতিয়া মাইনাহঁতেও খাবলৈ বহিছে। এতিয়া মাইনা, কাকু, দাদা তেওঁলোকে খাই আছে। এতিয়া চবেই মিলি শিকি আছে আৰু সকলোৱে আজি খুবেই ফূৰ্তি কৰিলোঁ, নাচিলোঁ। এতিয়া আমি খাবলৈ শেষত আমি খাবলৈ বহিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। লাভ ইউ অল।